সেকেন্ড চেনেল মনোজ ব্লগ। আপোনালোকে জানই আজি অসমত আজিকালি কিমান বানপানী পৰিস্থিতি কেনেকুৱা হৈছে, আপোনালোকক দেখা যাম এই ভিডিঅ'ৰ জৰিয়তে। আহক আমি লগৰজন তাত যাম, তাত গৈ মেলি আপোনালোকক বানপানী সমস্যা কেনেকুৱা আপোনালোকক দেখাম। এই ভিডিঅ'টো লাষ্টলৈকে আপোনালোকে চাই থাকিব। আৰু বহাগৰ জোনমণি। জানমণি তুমি মৰমৰ, জানমণি তুমি বহাগৰ, জানমণি তুমি মৰমৰ, জানমণি তুমি বহাগৰ। ও জানমণি গছে বনে খলালে পাত ফুলিলে লাহৰ, ও জানমণি পেটা ধুলে লগালে মাত বতৰ বহাগৰ। হাততে যে তোকা বোলাই আহিবি বিহুলে ওলাই, নচুৱাম তোক জানমণি তাক ফুৰি এয়া আমি চব দেখাবলৈ গৈ আছো। চাওক কি অৱস্থা হৈছে, চাওক।
কপি বুঢ়ীজনীয়ে মৌ লাগি গৈছে চৰকাৰ চাউলো নিদিয়ে পইচাও নিদিয়ে এখন নাকেদি পানী সোমাই গৈছে অতুল বৰা চাবলৈ দি দে অতুল বৰা মাছটো কি পানী আহি আছে জান মাৰিব নিদিলি মানুহখনক মাৰিলি জীয়াই দিয়ে আমাক ধান চাই কিমান ধুনীয়া থুতলিটো পাৰ হৈ গৈছেগৈ এখন ধান নেদেখে এই গালি এতিয়া উহুৱাই পেলাই খাবগৈ লাগিব উহুৱাই খাবও নোৱাৰা হ'লে পানী তলত ধান দালি হেপিয়াই পোৱাল কি খাম বাৰু সেইখন কোনে পুখুৰী জান মাৰিছিলে কোনটো দুখীয়া মানুহ মাৰিছিলে এইখন দুখীও নাপায় একো নাপায় পানী তলে হেপিয়াইছোঁ ৰৌতাও নাই এখন কি হ'ব সভাপতি আছিলে কোনে চেক্ৰেটাৰী কাউন্সিলাৰ হৈছিলে এলাগমাই যাম নামাৰিলে আমাৰ এখন গোটেই ধান নিলে বুঢ়ীখন ধানৰ মুঠিও নেখা হ'লোঁ কি হ'ব একে ৰাতিয়ে বুঢ়ালে এখন ধান গজিছে গোটেই ধান গজি গ'লে আপুনি পৰি আছোঁ চা ল'ৰা ছোৱালী কি খাব উহুৱাবগৈ লাগিব এই মুঠিয়ে চুঠিয়ে ল'ৰা ছোৱালী 14টা আছিলে এই 14টা আমাৰ ধান মুঠিটোকে উহুৱামগৈ এতিয়া লকডাউন হৈ পেলাই এখন কি হ'ল পানীও পালেহি খাবলৈও নাই শাকৰ দাম চাউলৰ দাম 30 টকা কৰোণা বাইদেউ পানী লৈ আহিলে এতিয়া আমাৰ কি গতি হ'ব চৰকাৰে আমাক দেখি নেপায় আলিটো দিয়াত কওঁ জানকেইটা মাৰি দিব লাগে হাতে মাৰি নিদিয়ে আকৌ এনেকৈ পইচাও ভৰাই নিদিয়ে এয়া ব্ৰহ্মপুত্ৰ সেই পানীয়ে টুকুনা কৰিলে হাতৰ নাইকিয়া ধন অতি ধৰণে কৰি যাবলৈ নোৱাৰোঁ চৰকাৰে গুৰিলৈ আমি হাবিৰাম গাই দিছোঁ ধনচি পানীয়ে টুকুনা কৰিলে হাতৰ নাইকিয়া ধন অতি ধৰণে কৰি যাবকে নোৱাৰোঁ চৰকাৰে গুৰিলৈ চৰকাৰে আমাক নেদেখে চিনি নেপায় কণা হয় এবাৰ পৰা ভোটো নিদিওঁ মেম্বাৰো নুতুলোঁ চেক্ৰেটাৰীও নুতুলোঁ আমি তুলি একো লাভ নাই খুজনীয়া ভাগ গালি আনি পেলাই হাতক মেম্বাৰ তুলিব লাগে আমাক আকৌ সেই চিনি নেপায় পানীত ধান দাইছে পানী ধান দাইছে বোলে চৰকাৰে চিনি নেপায় ওপৰলৈ ফুক ফাক ভিডিঅ' চাই দুখ লাগিলে ন হ'লেবি পেটৰ কথা আছে না আমিতো ভাতহে খাওঁ এতিয়াতো ভাত খাই যাতে মই যিকোনো এটা কৰিব লাগিব এতিয়া চৰকাৰে যদি মাথাইটো বান্ধি নিদিয়ে বা গেট দি নিদিয়ে তেতিয়াহ'লেতো পৰিস্থিতিটো বছৰি হৈ থাকিব বছৰি হয় বুলি বছৰি হয় হ'লেও মাথাইটো বান্ধিলে ভাল আছে এতিয়া আপোনালোকে দৃশ্যটো দেখিছাই পানীত পৰি ধান কাটিছে দুখত কাটিছে কি কৰিবি আৰু এতিয়া আপোনালোকে ভিডিঅ'টো খুব ভাইৰেল কৰি দিব যাতে এই ভিডিঅ' চবে জানে যে আৰু এই ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চোৱাৰ কাৰণে আপোনাক ধন্যবাদ থেংক ইউ